এইটো যে কয় জুই জ্বলিছে জ্বলিবই চলিছে চলিবই হৈছে হ'বই একশন একদম 100% পুলিচক মই কৈছোঁ যে অসমত মোৰ 5 বছৰৰ ভিতৰত ড্ৰাগছ বিচাৰি নোপোৱা হ'ব লাগিব বেয়া কাম কৰা মানুহ নোহোৱা হ'ব লাগিব ছোৱালীক সতীত্ব হত্যা কৰা কাম বন্ধ হ'ব লাগিব ডাঙৰক অপমান কৰা মানুহৰ সংখ্যা নোহোৱা হ'ব লাগিব 5 বছৰতো এইবিলাক এই জুই জ্বলিছে জ্বলিবই এইটো কোনেও নুমাব নোৱাৰে অহাকালি যে এতিয়া যে কাজিৰঙাৰ গড়টো লৈ গ'ল গড় খৰ্গটো লৈ গ'ল এতিয়া সেই দুজন মানুহক লগ পালে কি মই মাতি আনি চুমা খাম নেকি কক যদি চুমা খাব লাগে এইবিলাক প্ৰশ্ন কৰি লাভ নাই মোৰ নীতি পুৰা স্পষ্ট ক্ৰিমিনেলৰ ওপৰত অসমত মই মুখ্যমন্ত্ৰী থকা দিনালৈকে একশ্যন হৈ থাকিব এটোত কোনো কথা নাই পুলিচি ৰাজ চলিব মিলিটাৰী ৰাজ চলিব কাৰণ পুলিচেতো ৰাইজৰে দৰমহা লয় নহয় পুলিচ ৰাজটো কি ৰাইজেইতো দৰমহা দি পুলিচ ফ'ৰ্চ কৰে পুলিচটো কোনো বেআইনী বস্তু নহয় নহয় পুলিচটোতো এটা আইনী বস্তু পুলিচৰ ৰাজটোতো চলিবই নহয় আণ্ডাৰ CRPC আণ্ডাৰ IPC ড্ৰাগছ মাফিয়াই বহুত টকা অসমত ইনভেষ্ট কৰি আছে যাতে বিজনেছটো চলি থাকিব পাৰে এই অৰ্গেনাইজ ক্ৰাইম মানে এই ক্ৰাইমে মানুহক টকা পইচাৰে লাভান্বিত কৰে ড্ৰাগছ মাফিয়াৰ হৈ মাত মতাৰ আগতে কিমান পৰিয়ালক ড্ৰাগছে ধ্বংস কৰিলে কংগ্ৰেছে তেওঁলোকৰ হৈ মাত মাতক এইবিলাক যিবিলাকে গুলি খাইছে যিবিলাক মৰিছে তেওঁলোকৰ ওপৰত কংগ্ৰেছে সিম্পেথি এইকাৰণে দিব নালাগে তেওঁলোক জীয়াই থকা হ'লে এটা প্ৰজন্মক শেষ কৰি দিলে গতিকে তেওঁলোকে বিভিন্ন কাৰণত মৃত্যু হৈছে ইয়াতে কোনো ভাগিন মৰা নাই আৰু যিবিলাক মৰিছে তেওঁলোক মোৰ ভাগিনো নহয় গতিকে সেই যিবিলাক মৰিছে তেওঁলোকে হয় আইনৰ শাস্তি পাব যোগ্য আৰু যদি আইন ভায়োলেট কৰি পুলিচৰ ওপৰত আক্ৰমণ কৰে বা তেওঁলোকে পলাই যাব চেষ্টা কৰে CRPCত যি ধাৰা লিখা আছে সেই ধাৰা মতে তেওঁলোকৰ ওপৰত কাম হ'ব এতিয়া অহা যোৱা যি ভায়োলেট হৈ থাকিব আৰু সেইবিলাক মোৰ চাবলগীয়া নাই অহাকালি যে এতিয়া যে কাজিৰঙাৰ গড়টো লৈ গ'ল গড় খৰ্গটো লৈ গ'ল এতিয়া সেই দুজন মানুহক লগ পালে কি মই মাতি আনি চুমা খাম নেকি কক যদি চুমা খাব লাগে যে কাবাক যদি 3 কেজি হিৰোইনৰ লগত লগ লাগো তেলা কংগ্ৰেছ অফিসত লৈ গৈ তেওঁ গামোচা পিনাই সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰক এটা কি কথা হ'ল নেকি আজিতো মই প্ৰথম পলিটিক্যাল পাৰ্টি দেখিছোঁ যিনে গুণ্ডা আৰু ক্ৰিমিনেলৰ হৈ মাত মাতি আছে তানে এতিয়া যিজন লৰাই আছুৰ মানুহজনক আজি যোৰহাটত যিটো ঘটনা হ'ল আছুৰ ল'ৰাজনক যিজনে হত্যা কৰিলে তেওঁ কিবা এটা কাৰণত অপৰাধীজনৰ মৃত্যু হ'ল এতিয়া তাক লৈ মই চকু পানী পেলাম নেকি মই কোনজনৰ হৈ চকু পানী পেলাম যিজন মৰিলে নিৰীহ ব্যক্তি মৰিলে সেইজনৰ হৈ চকু পানী পেলাম নে যিজন অপৰাধী হয় সেইজনৰ কাৰণে চকু পানী পেলাম এটা কবাত ঘটনা হ'ল বুলি তাৰ সুযোগ লোৱাটো কথা উচিত নহয় না আজি নগাঁৱত কিমানটা ক্ৰিমিনেল মৰিছে নগাঁৱত আজি এক প্ৰকাৰ ড্ৰাগছ নোহোৱা হৈ গৈছে গতিকে এটা ঘটনা কিবা হৈছে তাৰ কাৰণে আমি দোষী শাস্তি দিম বুলি কৈছোঁ কিন্তু সেই ঘটনাটোৰ সুযোগ লৈ পেলাই বাকি যিমান ঘটনা হ'ল তাৰ ওপৰত প্ৰশ্ন সোধাৰ অধিকাৰটো নাই সি মানুহক বাঁচাইছে কক কালিৰ পৰা মই এৰি দিছোঁ আকৌ ড্ৰাগছ আহিব অসমত আকৌ ল'ৰাৰ জীৱন ধ্বংস হ'ব অসমীয়া জাতিটো চেজ হৈ যাব গতিকে এইবিলাক প্ৰশ্ন কৰি লাভ নাই মোৰ নীতি পুৰা স্পষ্ট ক্ৰিমিনেলৰ ওপৰত অসমত মই মুখ্যমন্ত্ৰী থকা দিনালৈকে একশ্যন হৈ থাকিব এটোত কোনো কথা নাই পুলিচি ৰাজ চলিব মিলিটাৰী ৰাজ চলিব কাৰণ পুলিচেতো ৰাইজৰে দৰমহা লয় নহয় পুলিচ ৰাজটো কি ৰাইজেইতো দৰমহা দি পুলিচ ফ'ৰ্চ কৰে পুলিচটো কোনো বেআইনী বস্তু নহয় নহয় পুলিচটোতো এটা আইনী বস্তু পুলিচৰ ৰাজটোতো চলিবই নহয় আণ্ডাৰ CRPC আণ্ডাৰ IPC পুলিচক পাৱাৰ দিয়াই হৈছে এতিয়া পুলিচটো বেন কৰি দিব দিয়ক নহ'লে পুলিচি ৰাজ যদি নচলে ট্ৰেফিকত যদি পুলিচ নাথাকে থানাত যদি পুলিচ নাথাকে তেতিয়া পুলিচকে আপুনি শাসন কেনেকৈ চলিব পুলিচি ৰাজটো তেতিয়া গভৰ্ণমেণ্ট কংগ্ৰেছে দেখোন পুলিচকেইটা এৰি দিব নোখোজে PSO কেইটা মই কৈ আছোঁ PSO এৰি দিয়ক যদি পুলিচ ৰাজ চলি আছে কমচে কম PSO কেইটাটো এৰি দিয়ক সিহঁতে দেখোন তেওঁলোকে দেখোন পুলিচৰ প্ৰতি ইমান মৰম PSO কেইটা এৰি দিব নোখোজে যোৱাকালি আফিঙৰো খেতি ধৰাত পৰিছে যোৱাকালিও কেইবাজনীও গুলি খাইছে গতিকে সেই প্ৰক্ৰিয়াটো কোনোবাই কীৰ্তিকমল বৰাৰ ঘটনাটোৰ সুযোগ লৈ কোনোবাই যদি গড় চিকাৰীক ৰক্ষণাবেক্ষণ দিব খোজে কোনোবাই ড্ৰাগছ বেপাৰীক ৰক্ষণাবেক্ষণ দিব খোজে সেইটো পলিচি নচলিব এইবোৰ পুৰণা পলিচি যিটো এইটো যে কয় জুই জ্বলিছে জ্বলিবই চলিছে চলিবই হৈছে হ'বই একশন একদম 100% পুলিচক মই কৈছোঁ যে অসমত মোৰ 5 বছৰৰ ভিতৰত ড্ৰাগছ বিচাৰি নোপোৱা হ'ব লাগিব বেয়া কাম কৰা মানুহ নোহোৱা হ'ব লাগিব ছোৱালীক
সতীত্ব হত্যা কৰা কাম বন্ধ হ'ব লাগিব, ডাঙৰক অপমান কৰা মানুহৰ সংখ্যা নোহোৱা হ'ব লাগিব। 5 বছৰতো এইবিলাক এই জুই জ্বলিছে জ্বলিবই, এইটো কোনেও নুমাব নোৱাৰে। কিন্তু সেইটোকে মই কৈছোঁ, আচুৰ কাৰণে মনত পেলাই দিছোঁ, সেইটো কাৰণে মই কৈছোঁ। কিন্তু এইটোৰ মানে এইটো নহয় যে নিৰীহ মানুহৰ ওপৰত পুলিচে কিবা কৰিব। কালি আপুনি ৰাস্তাত গৈ আছে, মুখ্যমন্ত্ৰীয়ে সেইটো অনুমতি দিয়া নাই আপোনাক কিবা এটা কৰিবৰ কাৰণে। গতিকে নিৰীহ সাধাৰণ জনতাৰ পুলিচ সাৰথি হ'ব লাগিব, অপৰাধীৰ কাৰণে ভয়ৰ কাৰণ হ'ব লাগিব। যদি উল্টাটো হৈ যায় সেইটো সহ্য কৰা নহ'ব। আৰে কিনো একদম চাওক, মই এইটোকে ক'লোঁ যে ব্যক্তিৰ বিৰুদ্ধে যোৱাৰ কোনো কথা নাই। এছ পিৰ হাতত বা নগাঁৱত যোৱা 8 মাহত কোনটো কাম বেয়া হৈছে মোক দেখুৱাই দিয়ক।